নমস্কাৰ ওম শান্তি ৰাজযোগ প্ৰশিক্ষণৰ এই পঞ্চমটো দিনলৈ মই সকলোকে স্বাগতম জনাইছো এই চাৰিটা দিনত আমি বহুখিনি কথাই জানিলো নিজৰ বিষয়ে গম পালো পৰমাত্মাৰ বিষয়ে জানিলো আৰু আত্মাৰ সময়ৰ কালচক্ৰত যি বিভিন্ন স্থিতি সেই স্থিতিৰ বিষয়েও জানিলো সৃষ্টিৰ আৰম্ভণি সময়ছোৱাত আত্মাৰ স্থিতি সৃষ্টিৰ মধ্যভাগত আত্মাৰ স্থিতি আৰু সৃষ্টিৰ এই অন্তিম বা শেষ সময়ত আত্মাৰ স্থিতিৰ বিষয়ে আমি জানিলো বা কেনেদৰে আমি বৰ্তমান আসলতে কলি যুগৰ অন্ত আৰু সত্য যুগৰ এই আৰম্ভণিৰ সময়ছোৱাত আমি থিয় হৈ আছো আমি আসলতে সত্যৰ সেই দুৱাৰদলিত থিয় হৈ আছো আমি সেই ট্ৰান্সফৰমেশ্যনৰ দিশে অগ্ৰসৰ গতিকে আহকচোন আজি এই পঞ্চমটো এপিসোডত আমি আৰু অলপমান এখোজ আগুৱাই গৈ কথাখিনি আৰু বিতংভাৱে জানো আৰু বুজো ইয়াত আমি বিশেষ কাহিনী আজি শুনিম ভাৰতৰ উত্থান আৰু পতনৰ এই ভাৰতবৰ্ষৰ ইমান মহিমা এই ভাৰতকে কি বুলি কোৱা হয় कि एक समय पे इसी भारत पे डाल डाल पर सोने की चिड़िया गीत गाती थी তাৰমানে এক সমৃদ্ধিৰ তাৰ উদাহৰণ দিয়া হৈছে ভাৰত ইমান সম্পন্ন আছিল এটা সময়ত এই ভাৰতৰ এতিয়া পতন হৈ ভাৰতৰ অৱস্থা কেনেকৈ আমি নিজে গম পাওঁ নহয়নে গতি এই গুটি কথাখিনি আহকচোন জানো বিতংভাৱে কেনেদৰে আমি পৰমধামৰ পৰা যেতিয়া প্ৰথম আহিছিলো প্ৰত্যেকই যেতিয়া 100% চাৰ্জ বেটাৰী আছিল আমাৰ কৰ্ম যেতিয়া শ্ৰেষ্ঠ আছিল কেনেদৰে এই ভাৰতখনে স্বৰ্গ আছিল হেতু সময় আৰু কেনেদৰে লাহে লাহে আত্মাৰ কলা যেতিয়া হ্ৰাস পালে আত্মাৰ যেতিয়া বেটাৰী ডিসচাৰ্জ হল লাহে লাহে কেনেদৰে আমি আসলতে তললে নামি আহি থাকিলো এক সিৰিৰ মাধ্যমেৰে বুজাইছে যে ভাৰতৰ কেনেদৰে আসলতে পতন হল কিন্তু ভাৰতৰ পতনৰ মূল কাৰণ কি মোৰ আত্মাৰ শক্তি কমি যোৱা হেতুৱে কিন্তু মূল কাৰণ যেতিয়া আত্মা ফুল্লি চাৰ্জড আছিল তেতিয়া এই সৃষ্টিখন আছিল হতু প্ৰধান প্ৰকৃতিও আছিল হতু প্ৰধান প্ৰতিজন নৰ আৰু নাৰী শ্ৰী লক্ষ্মী আৰু শ্ৰী নাৰায়ণৰ দৰে পৰিপূৰ্ণ আছিল প্ৰতিজন নৰ আৰু নাৰী ত্ৰেতা যুগত শ্ৰী ৰাম আৰু শ্ৰী সীতাৰ দৰে পৰিপূৰ্ণ আছিল তেনে এক ৰাজধানী তেনে এক সময় যত এক ভাষা এক ৰাজ্য আছিল সত্য যুগত প্ৰতিগৰাকীয়ে 16 কলা সম্পন্ন আছিল মানে আত্মা ফুল্লি চাৰ্জড আছিল একদম সম্পূৰ্ণ নিৰ্বিকাৰী অহিংসা পৰম ধৰ্ম নিৰ্বিকাৰী মানে কোনো বিকাৰ কাষে চাপিব নোৱাৰে ইমান শুদ্ধ আৰু পবিত্ৰ যেতিয়া আমি ত্ৰেতা যুগলৈ আহিলো ত্ৰেতা যুগত 16 কলাৰ পৰা কিমান হৈ গল 14 কলা তাৰমানে কলা হ্ৰাস পালে 16 পৰা হল 14 কিন্তু তথাপিও কিন্তু নিৰ্বিকাৰী সম্পূৰ্ণ আৰু অহিংসাই পৰম ধৰ্ম হিচাপে মানিছিলে প্ৰতিগৰাকী নৰ আৰু নাৰী শ্ৰী ৰাম সীতাৰ দৰে পূজ্য পবিত্ৰ আছিল লাহে লাহে যেতিয়া আমি কি কৰিবলৈ ললো নিজৰ যেতিয়া সেই দেৱত্ব হেৰুৱাৰ কাৰণ হল আসলতে বডি কনসিয়াসনেস মানে নিজকে আত্মা বুলি নেভাবি শৰীৰ বুলি ভাবিবলৈ ললো সেই আত্মাৰ স্মৃতিক পাহৰিলো আৰু নিজকে শৰীৰটো বুলি ভাবিলো শৰীৰৰ এই পৰিচয়টোকে খামুচি ধৰিলো তেতিয়া আমি কি হলো বিকাৰগ্ৰস্ত আৰু আমাৰ ডাউনফল হল আৰু তেতিয়া আমি প্ৰৱেশ কৰিলো এই ভাৰতবৰ্ষৰ এই সময়ছোৱাত যেতিয়া ভাৰত আসলতে লাহে লাহে তাৰমানে ছিন্ন বিচ্ছিন্ন হ'বলৈ ধৰিলে এই একতা নাই তেতিয়া এই দাপৰ যুগত আমি প্ৰৱেশ কৰিলো দাপৰ যুগত যেহেতু আমি বিকাৰগ্ৰস্ত হলো আমি দুখ পালো কষ্ট পালো অশান্তি পালো গতিকে তেতিয়া আমি ঈশ্বৰক বিচাৰিলো ঈশ্বৰৰ সান্নিধ্য আমি ললো গতিকে পূজা পাৰ্বণ বেদ বেদাংগ লিখিবলৈ আমি আৰম্ভ কৰিলো এই সময়ছোৱাতে এই দাপৰ যুগৰ এই কালছোৱাত আৰু লাহে লাহে ভক্তি বাঢ়ি গল প্ৰথম আমি ভক্তি আৰম্ভ কৰিছিলো সেই এক নিৰাকাৰ জ্যোতি সেই শিৱ পৰমাত্মাৰ সেই লিংগ স্থাপন কৰি তেওঁক আমি ভজিছিলো তাৰ পিছতে আমি অন্যান্য যি এই সত্য আৰু ত্ৰেতা যুগৰ অন্যান্য দেৱী দেৱতা তেওঁলোকৰো প্ৰতিমূৰ্তি স্থাপন কৰি আমি পূজিবলৈ আৰম্ভ কৰিলো তেওঁলোকক কিয় পূজিলো বাৰু এবাৰ ভাবিছেনে কিয়নো তেওঁলোকৰ ভিতৰত যিখিনি গুণ আৰু গৰিমা আছে সেইখিনিৰ অভাৱ আজি মই নিজৰ ভিতৰত দেখা পাওঁ সহনশীলতা মধুৰতা এই ধৰণৰ গুণবিলাক আমি দেৱী দেৱতাৰ মাজত দেখা পাওঁ আৰু নিজৰ ভিতৰত আজি দেখা নাপাওঁ সেই গতিকে তেওঁলোক মোৰ বাবে আজি পূজ্য আৰু তেওঁলোকৰে প্ৰতিমূৰ্তি স্থাপন কৰি মই পূজিবলৈ আৰম্ভ কৰিলো এইখিনিতে কিন্তু এটা কথা মন কৰিবলগীয়া এই দেৱী দেৱতাসকল কোন আছিল আমিয়ে নাছিলো নে
মই আত্মা যেতিয়া ফুল্লি চাৰ্জড আছিলোঁ ময়ে ইমান পূজ্য নাছিলোঁ নে মই আত্মাই যেতিয়া এই বেটাৰী কমি আহিলে আৰু ভিতৰত যেতিয়া মই মইলা আচলতে লাগিলে মই আত্মাই ইয়ালে প্ৰৱেশ কৰা নাই নে তাৰমানে মই নিজেই পূজ্য আছিলোঁ আৰু আজি নিজেই পূজাৰী হৈ নিজকে পূজা কৰি থকা নাই নে দুইটা স্থিতি আপুনি চাওক তাৰ পাৰ্থক্যটো আপুনি চাওক যে পূজ্য মানে কোন পূজ্য মানে যোনে আনক দিয়ে দেৱী দেৱতা যোনে আনক দিবলৈ সাজু দাতা দেৱী দেৱতাৰ হাতখন কেতিয়াবা এনেকৈ দেখিছেনে মন্দিৰত দেৱী দেৱতা সদায় এই ধৰণে দাতা মানে দিবলৈ আছে তেওঁলোক আৰু এতিয়া আমি যেতিয়া প্ৰৱেশ কৰিলোঁ একে আত্মাই যেতিয়া দাপৰত প্ৰৱেশ কৰে তেতিয়া তেওঁলোকৰ স্থিতিটো কেনেকুৱা হৈ যায় লাগে পূজ্য গৈ পূজাৰী হ'লগৈ গতিকে পৰমাত্মা ইয়াত বুজাইছে যে তোমাৰ স্থিতি যেতিয়া নামি আহে প্ৰকৃতিৰ স্থিতি যেতিয়া নামি আহে যেটো একচুয়ালি এনভায়ৰনমেন্ট কি হয় ইট ইজ দ্য ৰিফ্লেকশ্যন অফ আৱাৰ ষ্টেট অফ মাইণ্ড নহয় জানো গতিকে মোৰ যেতিয়া স্থিতি ডিগ্ৰেড হয় অট'মেটিক প্ৰকৃতিও তেনেকুৱাই হ'বলৈ লয় আমাৰ পৰিস্থিতি পৰিৱেশো তেনেকুৱা হ'বলৈ লয় লাহে লাহে ভক্তি বাঢ়ি গ'ল ভক্তি কিন্তু যিমানে বাঢ়ি গৈছে আমি কলিযুগ প্ৰৱেশ কৰিলোঁ ভক্তি বাঢ়ি গৈ আছে কিন্তু আপোনালোকে যদি মন কৰে তাৰ লগতে কিন্তু পাপাচাৰ দুৰাচাৰ ভ্ৰষ্টাচাৰো কিন্তু পেৰেৰেলকে বাঢ়িয়ে গৈ আছে ৰখিছে জানো ৰখা নাই একেলগে বাঢ়িছে আমি যদি আজি মন কৰিবলৈ যাওঁ আজি আচলতে আমাক যদি কোনোবাই কয় যে আপুনি গৈ যদি এই তিনিআলিত চাকি এগছ জ্বলাই থৈ আহিলে আপুনি আপোনাৰ দুখৰ পৰা পৰিত্ৰাণ পাব আমি কৰিবলৈ সাজু মোক যদি কয় আমুক গছজোপাৰ তলত আপুনি চাকি এগছি জ্বলাওক মই সাজু কিয় জানেনে কাৰণ ইমান দুখে মোক আৱৰি পেলাইছে যে মই তাৰ পৰা পৰিত্ৰাণ পাবলৈ মই সকলোবিলাক কৰিবলৈ সাজু আজি মই সকলোকে ভজিছোঁ আৰু পুজিছোঁ গছ গছনি যাৰ পৰাই কিবা এটা পাইছোঁ সকলোকে নমন কৰিছোঁ এইটো আশাৰে যে কোনোবাইতো কৃপা কৰিব আশীৰ্বাদ কৰিব নতুবা মই এজন মনুষ্যকে গুৰু হিচাপে মানি লৈছোঁ আৰু তেওঁকে ভজিছোঁ এইটো আশাৰে কিবা এটাতো পাম কিন্তু এই ইমানবিলাক কৰাৰ সত্ত্বেও মই আত্মাৰ কিন্তু ডাউনফলে হৈ আহি আছে ক'ত 16 কলা সম্পন্ন 14 কলা সম্পন্ন দাপৰ যুগত 8 কলা সম্পন্ন আৰু আজি আহি পেলাই চাওক মই ক'ত পালোহি একেবাৰে 0 কলা তাৰ মানে আত্মা কলাহীন কলি যুগত মইতো ভক্তি কৰিয়ে আছো ঈশ্বৰক মই বিচাৰিয়ে ফুৰিছোঁ তথাপিও কিন্তু আত্মাৰ কলা নামি আহিলে এতিয়া ইয়াৰ মাজত আমি যদি চাওঁ বিভিন্ন আমাৰ ধৰ্মগুৰু সকলো আহিলে নহয় জানো অন্যান্য ধৰ্মগুৰুসকল আমি যদি হিন্দু ধৰ্মটো চাওঁ আদি শংকৰাচাৰ্য আমাৰ অসমত যদি আমি চাওঁ না আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ তেখেতো আহিলে আজিৰ পৰা মাথো 500 বছৰ আগৰ কথাহে সকলোৱে আহিলে সকলোৱে কি কৰিলে ইয়ালে আহি এই যে আমি খুব গতিৰে খুব হাই স্পীডেৰে যে আমি তললৈ নামি আহিছিলোঁ তেওঁলোকে মাথো স্পীড ব্ৰেকাৰৰ কাম কৰিলে স্পীড ব্ৰেকাৰ এটাই কি কৰে খুব হাই স্পীডত পৰি আছিল অলপ সময় কাৰণে ৰখালে আকৌ স্পীড ব্ৰেকাৰটো ক্ৰছ কৰিলো আমি আকৌ পৰিবলৈ ললো শ্ৰীমন্ত শংকৰদেৱ তেখেতে এক বৰ অসম গঢ়িব বিচাৰিছিল সকলোৰে মাজত সেই একতা আনিব বিচাৰিছিল আৰু তেখেতে তাৰ কাৰণে বহুখিনি আমাক দি থৈ গ'ল কিন্তু আজি তেখেত নাই আৰু আজি চাওকচোন আমি আকৌ ছিন্ন বিছিন্ন নহয়নে আমি পৰিয়ে আছো তললে গতিকে এই যে হাই স্পীডেৰে এই যে ভাৰতৰ যে পতন হৈছে ইয়াৰ পৰা আমাক কোনে উদ্ধাৰ কৰিব পাৰিব কোনে ইয়াৰ পৰা আমাক উলিয়াই আনিব পাৰিব কোন গতিকে একমাত্ৰ যি পাৰ্সোনেলিটি একমাত্ৰ ব্যক্তিত্ব যোনে আমাক ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰিব তেমে হৈছে পৰমাত্মা সেই সৰ্বশক্তিমান শক্তি সেই সৰ্বোচ্চ শক্তি অকল তেওঁহে আমাক ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰিব অকল তেওঁৰে সেই ক্ষমতা গতিকে এই সময়ত কলি যুগৰ অন্তত সত্য যুগৰ আৰম্ভণিৰ এই সময়ছোৱাত যাক আমি সংগম যুগ বুলি কওঁ এই সময়ত তেওঁ নিজে আহে ধৰালৈ গীতাত তেওঁ যি ধৰণে ক'লে যে যেতিয়াই ধৰ্মৰ অতিগ্লানি হ'ব তেতিয়াই মই আহিম আৰু সেই অনুসাৰী তেওঁ আহি পেলাই আমাক এতিয়া উদ্ধাৰ কৰিছে তেওঁ আহি আমাক ৰাজযুগৰ এই শিক্ষা আমাক দিছে যাৰ জৰিয়তে আত্মাৰ আকৌ উত্থান হৈছে আত্মাৰ বেটাৰী আকৌ ফুল্লি চাৰ্জ হ'বলৈ লৈছে লাহে লাহে চাওক এটা কথা যেতিয়া আমি চিৰিডালেৰে তললৈ নামি আহিছিলোঁ তেতিয়া কিবা কষ্ট কৰিবলগীয়া হৈছিল জানো ডেফিনেটলি নাই হোৱা আমি অনায়াসে নামি আহিছোঁ চিৰি নামোতে এফৰ্ট লগাব নালাগে নহয় কিন্তু এই চিৰিডালে যেতিয়া আমি বগাবলগীয়া হয় তেতিয়া কিন্তু এফৰ্ট লগাব লাগিব এটা এটাকে ষ্টেপ লৈ আমি এফৰ্ট লগালেহে গৈ ওপৰ পামগৈ নহয় জানো গতিকে
এতিয়া পৰমাত্মাই আহি আকৌ কেনেদৰে আমি এই চিৰি বগাই সেই সময়ছোৱা পামগৈ, সেই জ্ঞান আমাক দি আছে ৰাজযোগৰ দ্বাৰা। এইখিনি কথাই আচলতে আপোনালোকে যেতিয়া আপোনাৰ একেবাৰে নিচেই কাষতে থকা এই ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যি সেৱা কেন্দ্ৰসমূহ আছে তালৈ যেতিয়া আপোনালোকে যাব, এই গোটেই আত্মাৰ যিখিনি হিষ্ট্ৰী এইখিনি খুব বিতংভাৱে আপোনালোকে জানিবলৈ পাব। ইয়াৰ আকৌ কেনেদৰে এই চিৰিডাল বগাবলৈ আমি আচলতে কি কৰিব লাগে, কি প্ৰয়াস কি কৰিব লাগে, এইখিনি কথা আপোনালোকে জানিব। গতিকে মই ক্লাছৰ মাজতে আপোনালোকক এই অনুৰোধটো কৰিম যে আপোনালোকে যাতে অলপ খবৰ লয়। আজিকালি গুগলতে আমি সকলোবিলাক এড্ৰেছ চাব পাৰোঁ। আপোনাৰ একেবাৰে নিচেই কাষতে স্থিত ব্ৰহ্মকুমাৰী সেৱা কেন্দ্ৰৰ যাতে আপোনালোকে সন্ধান উলিয়াই আৰু যায়, এইখিনি কথা তাত বিতংভাৱে যাতে জানে, সেয়ে মোৰ অনুৰোধ। গতিকে এতিয়া আমি আৰু অলপ আগবাঢ়িম আৰু কিছু কথা আমি জানিম যে আত্মাৰ যে এই যি 16 কলা 14 কলাৰ পৰা আহি 8 কলা 0 কলা হ'লহি, আকৌ কেনেদৰে আমি 16 কলা সম্পূৰ্ণ নিৰ্বিকাৰী হ'ম, এই কথাখিনি আৰু আমি ইন ডিটেইল জানিম। মানে এইখিনি সময়ত আমি আছিলোঁ শতু প্ৰধান, ৰজু প্ৰধান, এতিয়া আমি হ'লোহি একেবাৰে তমু প্ৰধান। গতিকে আহকচোন আৰু অলপমান আগুৱাই যাওঁ। এইখিনি কথা আৰু ইন ডিটেইল ইয়াত কোৱা আছে। চাওক, এইখিনি তাৰমানে আমি আৰু জুম ইন কৰি পেলাই চাইছোঁ যে সত্য যুগত প্ৰতিগৰাকী নৰ আৰু নাৰী কেনেদৰে শ্ৰী লক্ষ্মী নাৰায়ণৰ দৰে পৰিপূৰ্ণ, বিষ্ণুৰ এক অৱতাৰ, দুয়োৰে সেই কম্বাইণ্ড ৰূপ, সকলো 16 কলা সম্পূৰ্ণ নিৰ্বিকাৰী, কেনেদৰে আমি এই সময়ছোৱাত আছিলোঁ। মানে এই সময়ছোৱাত কোনো ধৰণৰ অকালে মৃত্যু নাছিল কিন্তু, নহয়নে? গতিকে এইখিনি কথা, অহিংসা পৰম ধৰ্ম আছিলে আমাৰ। তাৰপিছতে আমি আহি পেলাই প্ৰৱেশ কৰিলোঁ ত্ৰেতা যুগত। প্ৰতিগৰাকী নৰ আৰু নাৰী শ্ৰী ৰাম আৰু শ্ৰী সীতাৰ দৰে পৰিপূৰ্ণ, কেনেদৰে আমি 14 পৰা 16 কলালৈ আহিলোঁ। কিন্তু এই সময়তো আমি কি হ'লোঁ, শতু প্ৰধানৰ পৰা শতু হ'লোহি, সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ নিৰ্বিকাৰী, অহিংসা আমাৰ পৰম ধৰ্ম। গতিকে এই ধৰণে আমি আহি এইখিনি সময় প্ৰৱেশ কৰিলোহি। লাহে লাহে আহি পেলাই আকৌ সেই ত্ৰেতা যুগৰ সেই সময়ছোৱা পাৰ হ'ল আৰু মই প্ৰৱেশ কৰিলোঁ আপোনাৰ দাপৰ যুগত প্ৰৱেশ কৰিলোঁ। এতিয়া দাপৰ যুগত কেনেদৰে প্ৰথম ভক্তি আৰম্ভ হয়, সেই শিৱলিংগ জ্যোতিৰ্লিংগম স্থাপনা কৰি অন্যান্য আমাৰ দেৱী দেৱতাসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰি পেলাই আমি ভজিবলৈ আৰম্ভ কৰিলোঁ। আৰু তেতিয়া কিন্তু আমি কি হ'লোঁ, ৰজু প্ৰধান অৱস্থা, শতু প্ৰধান আৰু শতু অৱস্থা আমি হেৰুৱাই ৰজু প্ৰধান অৱস্থা, আত্মাৰ কলা হ্ৰাস পালে 8 কলা, তেতিয়া নিৰ্বিকাৰী নহয়, 5 বিকাৰে আমাক আগুৰি ধৰিলে, আমি বিকাৰগ্ৰস্ত হ'লোঁ। আৰু তেতিয়া আমি ভক্তি আৰম্ভ কৰিলোঁ, ঈশ্বৰক বিচাৰাৰ এই খোজ, এই মাৰ্গ ভক্তিৰ আমি আৰম্ভ কৰিলোঁ দাপৰ যুগৰ পৰা। ইয়াৰ পিছত আহিলে কলি যুগৰ এই সময়ছোৱা, য'ত ভক্তিও আমাৰ অতিশয়কৈ আমি বঢ়াইছোঁ, কিন্তু লগতে পাপাচাৰ, দুৰাচাৰ, ভ্ৰষ্টাচাৰো কিন্তু নিজৰ চৰম সীমা পাইছেগৈ। গতিকে আচলতে এইখিনি সেই মেইন সময়, যেতিয়া এই সৃষ্টিৰ এই কালছোৱাত পৰমাত্মাই ইণ্টাৰভিন কৰে, পৰমাত্মা আহি পেলাই আমাক আকৌ উত্থানৰ এই কাৰ্য আমাক শিকায়, আমাক আকৌ ওপৰলৈ উঠা। আমি এতিয়া হ'লোঁ তমু প্ৰধান, একেবাৰে 0 কলা, সম্পূৰ্ণ বিকাৰী, হিংসা আমাৰ এতিয়া পৰম ধৰ্ম হৈ পৰিলে। গতিকে ইয়াৰ পৰা উত্থানৰ কাহিনী আমাক শিকাইছে। জানেনে, ফিজিক্সত, ছায়েন্সত এটা বৰ সুন্দৰ ল আছে, যিটোক আমি কওঁ ল অফ এন্ট্ৰপি। মানে এখন সৃষ্টি একেবাৰে, যিকোনো বস্তু একেবাৰে যেতিয়া শৃংখলাবদ্ধ হৈ থাকে, লাহে 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 সময়ৰ লগে লগে কি হয়, সি বিশৃংখল হ'বলৈ লয়। তাত তাৰমানে যিটো ষ্টেবিলিটি, সেইটো হেৰুৱাবলৈ লয়। গতিকে সৃষ্টিখনো আচলতে এই ল অফ এন্ট্ৰপিটোৱে ফ'ল' কৰিছে। সৃষ্টিখন আছিলে খুব ষ্টেবল, ধীৰ স্থিৰ চব ফালৰ পৰা, কিন্তু লাহে লাহে সময়ৰ লগে লগে আকৌ বিশৃংখল হ'বলৈ ল'লে। এতিয়া একদম নিজৰ চৰম সীমা পাইছেগৈ। গতিকে এই সময়তে আকৌ সৃষ্টিক সেই শৃংখলাবদ্ধভাৱে সেই সময়লৈ লৈ যোৱাটো এতিয়া আমাৰ কৰ্তব্য। পৰমাত্মাই সেই কৰ্তব্য কৰি আছে। এতিয়া এটা প্ৰশ্ন চাওক, যে আপোনালোক কোন আছিল? আজি আমি কলি যুগৰ এই মানৱজন, ধৰি ল'লোঁ দাপৰ যুগত আমি, ত্ৰেতা যুগত, সত্য যুগত। গতিকে আমি আচলতে কাৰ বংশৰ? আমি দেৱী দেৱতাৰ বংশধৰ। আমাৰ ইণ্ডিয়ান কালচাৰে আমাক কি শিকায়, যে আমি দেৱী দেৱতা কুলৰ আত্মা। গতিকে আপুনি কোনটো থিয়ৰী একচেপ্ট কৰিব? এবাৰ নিজকে কুৱেশ্যন কৰকচোন, যে ডাৰউইন থিয়ৰী মতে আমি কোনটো চাইকলজিত আমি বহুৱাই ল'লোঁ যে আমি আচলতে বান্দৰৰ বংশধৰ। তেতিয়া আমাৰ এনেকুৱা অনুভৱ হয় যে আচ্ছা, মইতো বহুত ডেভেলপ কৰিলোঁ, বান্দৰ এটাতো
মানে এজোপা গছৰ পৰা আনজোপালে জঁপিয়াই ফুৰিছে নহয় জানো কিন্তু আজি মোক চাওক যে মই একেবাৰে ধৰক ৰকেটত উঠিছোঁ বা চন্দ্ৰমালৈ গৈ পাইছোঁ হাই ফাই একে অট্টালিকাত আছোঁ গতিকে মই ডেভেলপড কিন্তু যেতিয়া মই এই ছবিখন চাওঁ যে মই কি আছিলোঁ আৰু আজি আহি কি হ'লোহি তেতিয়াহে আচলতে আমি নিজৰ সেই ৰিয়েলাইজেশ্যনটো হয় যি ডাৰউইন থিয়ৰী তাক কিন্তু আমাৰ যেনে ধৰক ৰবীন্দ্ৰনাথ টেগৰ নাইবা স্বামী বিবেকানন্দ এওঁলোকেও কিন্তু কণ্ট্ৰাডিক্ট কৰিছিলে বা মানা নাছিলে কাৰণ ই আমাৰ যিটো ইণ্ডিয়ান কালচাৰ ইয়াক ক'ৰবাত নহয় ক'ৰবাত খৰ্ব কৰে যে আমাৰ আচলতে যিটো অতীত বা আমাৰ হিষ্ট্ৰী সেইটো বিৰাট সুন্দৰ বিৰাটেই ধুনীয়া যিমান আমি পিছুৱাই যাওঁ সিমানে আমাৰ এক মানে সুন্দৰ ভৰপূৰতাৰ কথাই কোৱা হৈছে খুব সমৃদ্ধিৰ কথা পিচ প্ৰস্পেৰিটিৰ কথাই কোৱা হৈছে গতিকে সেই সময়ছোৱাই হৈছে আচলতে স্বৰ্গ বা আমি সত্য যুগ বুলি যি কওঁ এই গোটেই কথাখিনি যিখিনি কথা আমি সৃষ্টি চক্ৰৰ আধাৰত বুজিলোঁ যিখিনি কথা আমি এই চিৰিডালৰ আধাৰত বুজিলোঁ ভাৰতৰ উত্থান আৰু পতন একেখিনি কথাই পৰমাত্মাই আমাক ইয়াত এক বৃক্ষৰ ছবিৰ আধাৰতো কিন্তু বুজাইছে চাব কেনেদৰে ইয়াক আমি কল্পবৃক্ষ বুলি কওঁ নহয় নে এতিয়া এইজোপা মনুষ্যৰ সৃষ্টিৰূপী কল্পবৃক্ষ এই কল্পবৃক্ষজোপা কেইবাটাও ভাগত বিভক্ত কৰিছে তাৰে প্ৰথমটো ভাগ ইয়াত কাক বহুৱাইছে জানেনে মই এটা কৈ দেখুৱাওঁ আপোনালোকক আহক প্ৰথমটো ভাগ মানে এই শিপাত কাক দেখুৱাইছে বাবাই পৰমাত্মাই যাক আমি মৰমতে বাবা বুলি কওঁ বাবা মানে আচলতে বেংগলীত যেনেকৈ আমি দেউতাক বাবা শব্দটোৰে সম্বোধন কৰোঁ বা আজিকালি ল'ৰা ছোৱালী কি বুলি কয় পাপা বুলি কয় দেউতা সেই শব্দটোৰে আচলতে মৰমতে আমি তেওঁক বাবা বুলি সম্বোধন কৰোঁ তেওঁ আমাক কি বুজালে ইয়াত যে আমি এতিয়া বৰ্তমান এই জ্ঞান লাভ কৰি পেলাই আমি এই কল্পবৃক্ষজোপাৰ ক'ত আছোঁ গুৰিতে আছোঁ শিপাত নে আমি হৈছোঁ ফাউণ্ডেশ্যন আৰু বৃক্ষ এজোপাৰ গোটেই বস্তুটো ক'ত সমাহিত হৈ থাকে বীজটোত গতিকে এই গোটেই কল্পবৃক্ষজোপাৰ বীজ হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মা তাৰ পৰাই এই মনুষ্য বৃক্ষজোপা ওলাইছে তাৰপিছতে এই বৃক্ষৰ যি মূল যিটো গুৰি সেইটো কি দেখুওৱা হৈছে সত্য আৰু ত্ৰেতা যুগৰ এই সময়ছোৱা আদি সনাতন দেৱী দেৱতাৰ এই যিখিনি আত্মা তেওঁলোকক ইয়াত দেখুওৱা হৈছে এইটো ছেকশ্যনত দেখুৱাইছে য'ত কোনো ব্ৰাঞ্চেছ নাই যদি আপুনি চাই গছজোপাৰ কোনো বেলেগ ডাল ওলাই যোৱা নাই এইখিনি সময় কি বুলি কৈছে মানে সত্য আৰু ত্ৰেতা যুগৰ সময়ছোৱা লাহেকৈ যেতিয়া দাপৰ যুগ আৰম্ভ হ'ল যেতিয়া অন্যান্য ধৰ্মসমূহ আহিলে স্থাপনা হ'ল সেইখিনি সময়ত দাপৰ আৰু কলি যুগ এতিয়া প্ৰতিটো ধৰ্মৰে কিন্তু আকৌ ঢেৰ ডাল ওলাই গ'ল এক্সট্ৰাকৈ আজি যদি আমি চাওঁ নানা মুনি নানা মত বুলি কওঁ প্ৰতিটো গলিয়ে গলিয়ে আজি প্ৰত্যেকৰে মত বেলেগ বেলেগ গতিকে আজি সৰু সৰু মানে ছেকশ্যন ঢেৰ ওলাই গ'ল আজি অসমীয়া সমাজৰ মাজতো যদি আমি চাওঁ আমাৰ মাজত কিমানটা ব্যৱধান কিমানটা আমাৰ ডিফাৰেন্সেছ কিমান ভাগ কৰি পেলালোঁ আমি নহয়নে গতিকে এই ধৰণে আজি প্ৰতিটো বস্তু ইমান বিস্তাৰ ৰূপ পালেগৈ কিন্তু আৰম্ভ হৈছিলে ক'ৰ পৰা এই পৰমাত্মাৰ ৰূপী সেই বীজটোৰ পৰা আৰম্ভ হৈছিলে এই গছজোপাৰ গতিকে এতিয়া এই বৃক্ষজোপা নিজৰ চৰম সীমা পাইছেহি আচলতে না যেতিয়া তাৰমানে বৃক্ষজোপাৰ যিটো মূল ফাউণ্ডেশ্যন আছিলে আদি সনাতন দেৱী দেৱতা ধৰ্ম এই ফাউণ্ডেশ্যনটো আজি নাই বৃক্ষজোপা আজি কাৰ আধাৰত আছে এই ডালিবিলাকৰ আধাৰতহে বৃক্ষজোপা আজি হয়তো উশাহ নিশাহ লৈ আছে গতিকে যিটোৰ ভিতৰটোৱে মূল গুৰিটোৱে ফোপোলা সেইজোপা গছ আৰু কিমান দিন থাকিব গতিকে এই জোপা বৃক্ষৰ এতিয়া বিনাশ হৈ এক নতুন বৃক্ষৰ পুনৰ আৰম্ভণি হ'ব সেই বীজ পৰমাত্মা আকৌ ধৰালে আহিছে তেওঁ সেই জ্ঞান দিছে পুনৰ এই মনুষ্য সৃষ্টিৰূপী বৃক্ষজোপাই আকৌ প্ৰাণ পাই উঠিব গতিকে এই সৃষ্টিৰ বিনাশৰ বিভিন্নটা কাৰণ হ'ব যেনে ধৰক গৃহযুদ্ধ যেনে ধৰক প্ৰাকৃতিক দুৰ্যোগ বা আজি যে নিউক্লিয়াৰ ৱেপন আমি জানো নহয়নে এইবিলাক নিউক্লিয়াৰ ৱেপন মানুহে সজাই থবৰ কাৰণে নিশ্চয়কৈ তৈয়াৰ কৰা নাই ইয়াৰ প্ৰয়োগ হ'ব আমি জানো যে প্ৰথমটো যেটো বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ আমি পাৰ কৰিলোঁ কিয়নো এয়া আছিলে এক ফ্ৰণ্ট টু ফ্ৰণ্ট কম্বেট মানে সন্মুখী যুদ্ধ বন্দুক লৈ কৰিছিলে এতিয়া তৃতীয় বিশ্বযুদ্ধ যদি হ'বলৈ হয় আপুনি ভাবেনে যে এয়া সন্মুখী এক যুদ্ধ হ'ব বুলি কেতিয়াও নহয় ফ্ৰণ্ট টু ফ্ৰণ্ট কম্বেট কেতিয়াও নহয় এতিয়া মাত্ৰ নিজৰ ঘৰতে বহি আমি সুইচ এটা দবালেই আনক আমি ধ্বংস কৰিব পৰা কেপাচিটি প্ৰতিখন দেশৰে আছে বৰ্তমান গতিকে এনে এক প্ৰিপাৰেশ্যন চলি আছে যে এই সৃষ্টিৰ বিনাশ আৰু নতুন এক সৃষ্টিৰ আৰম্ভণি গতিকে এই পঞ্চমটো এপিছডত আমি এইখিনি কথা জানিলোঁ
আৰু বুজিলোঁ ভাৰতৰ উত্থান আৰু পতনৰ যি কাহিনী মই কি আছিলোঁ আজি আহি কি হ'লোহি প্ৰথমতে অকল আত্মাৰ লেসনটোহে লৈছিলোঁ কিন্তু এতিয়া গম পালোঁ যে মই আত্মা এই সৃষ্টিত এই ধৰাত প্ৰথমতে কি আছিলোঁ আৰু আজি চাওক ইমান সাধাৰণ ইমান বিকাৰগ্ৰস্ত ইমান খং ৰাগ ঈৰ্ষা দ্বেষেৰে একদম ভৰপূৰ এক ৰূপ আজি মোৰ হ'লহি গতিকে এই ৰাজযোগৰ মাধ্যমেৰে আমি সেই ঈশ্বৰ যোন ইমান পবিত্ৰ ইমান পৰিপূৰ্ণ সেই সাগৰৰ লগত এক হৈ আমি আচলতে পুনৰ সেই সময়ছোৱালৈ উভতি যাব পাৰোঁ সেই শিক্ষাই আমি ইয়াত অধ্যয়ন কৰোঁ ইয়াকে কৈ এই পঞ্চমটো চেপ্টাৰ মই এইখিনিতে সমাপ্ত কৰিছোঁ ইয়াৰ পিছতে আমি বিতংভাৱে জানিম এই যি ৰাজযোগ ধ্যান এই যি প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যজ্ঞৰ যি ইতিহাস বা হিষ্ট্ৰী সেইখিনি আমি ইয়াৰ পিছৰ চেপ্টাৰটোত খুব সুন্দৰকৈ জানিম আৰু বুজিম ধন্যবাদ ওম শান্তি